অভিমানহীনতা, দম্ভহীনতা, অহিংসা, সৰলতা, সদ্গুৰুৰ সেৱা, সুচিতা, স্থিৰতা, আত্মসংযম, ইন্দ্ৰিয়ৰ ভোগৰ বিষয়বিলাকৰ প্ৰতি অনীহা, মিথ্যা অহংকাৰৰ অভাৱ, জন্ম মৃত্যু, জৰা ব্যাধিৰ দুখ যে দুখযুক্ত সেই কথাৰ ধাৰণা, আসক্তিহীনতা, পুত্ৰ পত্নী গৃহ আদিৰ প্ৰতি অনাসক্তি, বাঞ্ছিত আৰু অবাঞ্ছিত উভয় ধৰণৰ ঘটনাৰ ক্ষেত্ৰত মনৰ ভাৰসাম্যতা, ঈশ্বৰৰ প্ৰতি একাগ্ৰতাৰে কৰা ভক্তি, নিৰ্জন ঠাইত বাস কৰাৰ স্পৃহা, বিষয়াসক্ত মানুহৰ সমাগমৰ প্ৰতি অনীহা, আধ্যাত্মিক জ্ঞানৰ গুৰুত্বতাৰ স্বীকাৰ আৰু পৰম তত্ত্ব জ্ঞানৰ বাবে দাৰ্শনিক অন্বেষণ, এইবিলাকেই হৈছে জ্ঞান আৰু ইয়াৰ বাহিৰে আন সকলোবিলাক অজ্ঞান। পৰমাত্মাই সকলো ইন্দ্ৰিয়ৰ আদিমূল, তথাপিও তেওঁ নিজৰ কোনো ইন্দ্ৰিয় নাই। তেওঁ আসক্তিৰহিত যদিও তেওঁ সকলো জীৱৰে পালন কৰ্তা। তেওঁৱেই প্ৰকৃতিৰ গুণ তিনিটাৰ অতীত, কিন্তু একে সময়তে জড় প্ৰকৃতিৰ সকলো গুণৰে তেওঁৱেই নিয়ন্তা। পৰম সত্য তত্ত্ব জীৱসমূহৰ বাহিৰতো আছে, ভিতৰতো আছে, সকলো স্থাৱৰ আৰু জংগম বস্তুতেই আছে। তেওঁ সূক্ষ্ম হোৱা হেতুকেই জড় ইন্দ্ৰিয়সমূহৰ তেওঁক দেখা বা বুজি পোৱাৰ ক্ষমতা নাই। যদিও তেওঁ বহুত দূৰত থাকে, তথাপিও তেওঁ সকলোৰে ওচৰত থাকে। সকলো জ্যোতিষ্কৰে পোহৰৰ উৎস তেওঁৱেই। জড় প্ৰকৃতিৰ অন্ধকাৰৰ পৰা তেওঁ আঁতৰত অৱস্থিত আৰু তেওঁ অব্যক্ত। তেওঁ নিজে জ্ঞানস্বৰূপ, তেওঁ জ্ঞানৰ বিষয় আৰু তেওঁৱেই জ্ঞানৰ লক্ষ্য। তেওঁ সকলোৰে হৃদয়ত অৱস্থিত।